হেল্ল' বন্ধুসকল, আজি নতুন এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। তো এই ভিডিঅ'টোৰ থাম্বনেইলটো চাই আপোনালোকে নিশ্চয় বুজিব পাইছে যে এই ভিডিঅ'টো সাধাৰণতে কিহৰ ওপৰত হয়। সাধাৰণতে চৰকাৰে বিভিন্ন ধৰণৰ ৱেবছাইট বা এপৰ জৰিয়তে বিভিন্ন ধৰণৰ সুবিধাৰ কথা ঘোষণা কৰে। তো আজি এই সুবিধাটো হৈছে সাধাৰণতে দোকানীসকলৰ বাবে, যে দোকানীসকলৰ বাবে ফ্ৰীতে এখন চাৰ্টিফিকেট চৰকাৰে ঘোষণা কৰিছে। তো বলক বন্ধুসকল, তো ইয়াৰ বাবে প্ৰথমে আপোনালোকৰ মোবাইলত থকা যিকোনো এখন ব্ৰাউজাৰ অপেন কৰিব লাগিব। সাপোজ হিচাপে মই ক্ৰম ব্ৰাউজাৰখন অপেন কৰিছোঁ। ক্ৰম ব্ৰাউজাৰ অপেন কৰাৰ পিছত আপোনালোকে ইয়াত সাৰ্চ কৰিব লাগিব suraksha.store.com suraksha.store.com। মই সাৰ্চ কৰি দেখুৱাই দি আছোঁ suraksha.store.com। suraksha.store.com বুলি সাৰ্চ কৰাৰ লগে লগে এখন পেজ অপেন হৈ আহিব, আৰু এই পেজখন অপেন হৈ অহাৰ পিছত মই আপোনালোকক আকৌ দেখাবলৈ চেষ্টা কৰিম। ডিছক্ৰিপশ্যনত লিংকটো আছে, তাৰ পৰাও ল'ব পাৰিব। যে suraksha.store.com বুলি মাৰাৰ লগে লগে পেজখন লোডিং হৈ আহিব। তো পেজখনৰ প্ৰথমত যিটো আছে সেই নামটো আছে অনাৰ নেম, 10 ডিজিট মোবাইল নাম্বাৰ, ট্ৰেইনিং লেংগুৱেজ। আৰু এটা কথা মনত ৰাখিব, ট্ৰেইনিং লেংগুৱেজটো সদায় আপোনালোকৰ যিটো ভাষা সেইটো ভাষাত দিব লাগিব, যিহেতু ট্ৰেইনিং কৰাৰ সময়ত নহ'লে আপোনালোকে বুজি নাপাব। ইয়াত ট্ৰেইনিঙৰ বেচিছতহে আপোনাক চাৰ্টিফিকেটখন প্ৰদান কৰা হ'ব। তো ইয়াত দেখুৱাইছে আপোনাৰ দোকানখন কিহৰ দোকান, ফাৰ্মাচী নে কিবা আদাৰ হয়, আপুনি হোম ডেলিভাৰী কৰে নেকি, যদি কৰে য়েছ, নকৰে নাই। তাৰপিছত পিনক'ড, হোম, চিটি টাউন, তাৰপিছত ডিষ্ট্ৰিক্ট, ষ্টেট, কমপ্লিট এড্ৰেছ অফ ষ্ট'ৰ, দোকান থকা ঠাইখন সম্পূৰ্ণ। আৰু ইয়াত যদি চাই আছে দুটা অপশ্যন, লাষ্ট টু অপশ্যন, সেই দুটা আপোনাৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ যদি দোকানৰ আছে দিব, আৰু যদি নাই দিব নালাগে। তাৰপিছত আপুনি গেট চাৰ্টিফাইড নাও অপশ্যনটোত ক্লিক কৰি দিয়ক। তো ফৰ্মখন আপোনালোকে সুন্দৰকৈ নিজৰ নাম, দোকানৰ নাম দি ফিল আপ কৰি ল'ব। ভিডিঅ' দীঘলীয়া হোৱাৰ কাৰণে মই এইখিনি স্কিপ কৰি দিম, আপোনালোকে নিশ্চয় নিজে কৰি ল'ব পাৰিব। ফৰ্মখন কমপ্লিট কৰাৰ পিছত যিটো লাষ্ট অপশ্যন গেট চাৰ্টিফাইড নাও, সেই অপশ্যনটোত ক্লিক কৰাৰ লগে লগে ধুনীয়াকৈ এখন পেজ অপেন আছে যে ষ্টাৰ্ট ইউৰ ট্ৰেইনিং নাও। হয়, ইয়াত ট্ৰেইনিঙৰ বেচিছতে আপোনাক চাৰ্টিফিকেট প্ৰদান কৰা হ'ব। আৰু ট্ৰেইনিং 3টা প্ৰচেছত লোৱা হ'ব। তাত কিছুমান নিৰ্দিষ্টকৈ প্ৰশ্ন সোধা হ'ব, আৰু প্ৰতিটো প্ৰশ্নৰ উত্তৰ আপুনি দিব লাগিব। আৰু প্ৰতিটো উত্তৰ দিয়াৰ আগতে আপোনাক এখন ভিডিঅ' প্লে কৰা হ'ব, আৰু সেই ভিডিঅ'ৰ ভিত্তিতহে আপোনাক প্ৰশ্ন কৰা হ'ব। তো বহুতৰ ক্ষেত্ৰত প্ৰশ্ন ভিন ভিন হ'ব পাৰে, গতিকে আপুনি ট্ৰেইনিং লেংগুৱেজটো সদায় নিজৰ ভাষাত বুজিব পৰাকৈ চিলেক্ট কৰি ল'লে বেছি ভাল। পেজখন অপেন হৈ অহাৰ পিছত আপুনি চাব পাৰিব যে ইয়াত লিখা আছে গেট চাৰ্টিফাইড, ৰাইট ছাইডত গেট চাৰ্টিফাইড, সেই অপশ্যনটোত ক্লিক কৰি দিয়ক। সেই অপশ্যনটোত ক্লিক কৰি দিয়াৰ লগে লগে তাত এণ্টাৰ কৰিব দিব আপোনাৰ মোবাইল নম্বৰ আৰু ফাৰ্ষ্ট নেম, লাষ্ট নেম। মনত ৰাখিব, মোবাইল নম্বৰ এণ্টাৰ কৰাৰ সময়ত আপোনাৰ যিটো মোবাইলৰ নম্বৰ হয় সেইটো এণ্টাৰ কৰিব, কাৰণ তাত OTP যাব, সেইটো ভেৰিফিকেশ্যন কৰিব লাগিব। তো OTP ভেৰিফিকেশ্যনৰ পিছত আপোনাৰ কি কৰিব লাগিব, OTP ভেৰিফিকেশ্যনৰ পিছত আপুনি চাই আছে ইয়াত 3টা অপশ্যন, তলত লিখা আছে ষ্টাৰ্ট, ষ্টাৰ্ট, ষ্টাৰ্ট। তো প্ৰথম পৰ্যায়ৰ পৰা ষ্টাৰ্ট কৰিব লাগিব আপোনাৰ। তো প্ৰথম পৰ্যায়ত ষ্টাৰ্ট অপশ্যনৰ তলত ক্লিক কৰি কিছুমান প্ৰশ্ন সোধা হ'ব, এটা ভিডিঅ' প্লে হ'ব। এই ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ পিছত ভিডিঅ'ৰ ৰাইট ছাইডত থকা এৰ' চিনত আপুনি ক্লিক কৰিব লাগিব। এই এৰ' চিনত ক্লিক কৰাৰ লগে লগে আপোনাক সেই প্ৰশ্ন ছেকশ্যনটোলৈ লৈ যাব। তাৰ পৰা আপুনি বিশিষ্ট কিছুমান প্ৰশ্নৰ উত্তৰ দি প্ৰথম যিখন লেচন আছে, এই প্ৰথম লেচনখন ফিনিছ, প্ৰথম লেচনখন ফিনিছ বুলি অপশ্যন আহিছে, ঠিক তেনেকৈ ছেকেণ্ড আৰু থাৰ্ড লেচনখন ফিনিছ কৰি আপুনি ওপৰত চাব পাৰিব ডাউনলোড চাৰ্টিফিকেট, সেই অপশ্যনটোত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ চাৰ্টিফিকেটখন ডাউনলোডৰ যোগ্য হৈ যাব, আৰু আপুনি তাৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব। মই অপেন কৰি দেখুৱাই দি আছোঁ আপোনালোকক। এয়া চাওক, এখন চাৰ্টিফিকেট সম্পূৰ্ণকৈ ডাউনলোড হৈ আছে সুৰক্ষা ষ্ট'ৰ। এখন ফেক চাৰ্টিফিকেট নহয়, এয়া চৰকাৰৰ তৰফৰ পৰা প্ৰদান কৰা চাৰ্টিফিকেট। এয়া চৰকাৰৰ চিলমোহৰযুক্ত চাৰ্টিফাইড বাই ছেফ জব। চাৰ্টিফিকেটখন প্ৰদান কৰিছে ছেফ জব। এইটো মনত ৰাখিব বন্ধুসকল, এইটো চৰকাৰৰ তৰফৰ পৰাই দিয়া হৈছে সুৰক্ষা হেতুকে। গতিকে বন্ধুসকল, আজিৰ কাৰণে এইখিনি। ভাল লাগিলে শ্বেয়াৰ কৰিব।
ষ্টে হোম ষ্টে ছেফ ধন্যবাদ